সন্মানীয় MCLA আপোনালোকৰ সকলোৰে আদৰৰ পবিত্ৰ বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ সন্মানীয় MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, এই অঞ্চলৰ সকলোৰে পৰিচিত আমাৰ BTC চৰকাৰৰ লিগেল এডভাইজাৰ আমাৰ শব্দৰাবা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, পৰম শ্ৰদ্ধাৰ আই বাইসকল, দাদা ভাইসকল, সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা মই প্ৰথম আপোনালোকক জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সাংসদ নাৰ্জাৰী ডাঙৰীয়াই বিতংভাৱে আজিৰ মূল যিটো বিষয় এইখন সভাৰ তেখেতে তন্নতনকে সকলোৱে আমি বুজিব পৰাকৈ তেখেতৰ বক্তব্যৰ মাজেদি আমি সকলোৱে জ্ঞাত হৈছোঁ। ইমান গৰম, বহুত আপোনালোকে কষ্ট পাইছে, খেতি বাতিৰ সময়, তো গতিকে বেছি দীঘলীয়া বক্তব্য ৰাখি আমনি তথা আপোনালোকক মই কষ্ট দিব বিচৰা নাই। নিশ্চয় আৰু অদূৰ ভৱিষ্যতত তেনেকৈ আমি লগ পাম। এতিয়া যিখিনি উন্নয়ন আঁচনিৰ কথা কৈছে, হিতাধিকাৰীৰ যিটো আমাৰ সভা, বেনিফিচিয়াৰী মিট, হিতাধিকাৰীৰ আমাৰ আজি ইয়াত সভা, ইতিমধ্যে যিখিনি আঁচনি চৰকাৰৰ ফালৰ পৰা বিশেষভাৱে BTC চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন এই চৰকাৰৰ দ্বাৰা ৰাইজৰ উদ্দেশ্যে, ৰাইজৰ কল্যাণৰ কাৰণে সকলো জাতি জনগোষ্ঠী, ভাষা, ধৰ্মাৱলম্বী আৰু সকলো শ্ৰেণীৰ ব্যক্তিৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি লৈ পেলাই শিক্ষা দীক্ষা, আন্তঃগাঁথনি, ব্যক্তিগত উন্নয়ন, সামাজিক উন্নয়ন, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, এইবোৰ কথাটো তেখেতে দাঙি ধৰিছে। আৰু সন্মানীয় আমাৰ চিফ ডাঙৰীয়াৰ পৰা বিতংভাৱে আপোনালোকে এই কথাটো শুনিবলৈ আপোনালোকে নিশ্চয় বিচাৰিছে। হিতাধিকাৰী মিট হিচাপে অকল আপোনালোকে শুনিব লাগে কথাটো নিশ্চয় তেনেকুৱা নহয়। আমাৰ বিষয়াসকলেও যিটো ইয়াত আছে, ভিডিঅ' যেই আমাৰ সকলো বিষয়াসকলেও ইয়াত আছে, অফিচাৰসকলেও আছে, তো গতিকে আপোনালোকৰ পৰাও শুনিবলগীয়া নিশ্চয় ইয়াত কথা আছে। যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি দাঙি ধৰা হৈছে, এই আঁচনি বাস্তৱত জাগা গাঁৱত হিতাধিকাৰী হিচাপে আপোনালোকে কেনেকৈ এইটো উপভোগ কৰিছে, বা সেই আঁচনি পোৱাৰ ক্ষেত্ৰত, সেই আঁচনিখন ৰাইজৰ ওচৰত যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা সুবিধা আজিও আপোনালোকে সন্মুখীন হ'বলগীয়া হৈছে, এইবোৰ কথাও আপোনালোকৰ পৰা আমি শুনিবলগীয়া কথা আছে। যিয়ে নহওক, এইবোৰ কথা নিশ্চয় VCDC লেভেলত আপোনালোকে আলোচনা বিলোচনা কৰি থাকে, বিষয়াসকলৰ লগতো আপোনালোকে নিশ্চয় বিভিন্ন সময়ত বাৰ্তালাপ হয়। আৰু মই ভাবোঁ আমাৰ এইখন গড়েশ্বৰ সমষ্টিৰ BTCৰ আমাৰ সন্মানীয় পাৰিষদ তথা পবিত্ৰ বড়ো মোৰ ভাইটি, তেখেতৰ পৰাও আপোনালোকে নিশ্চয় নিজৰ ঘৰৰ দৰে বিভিন্ন সময়ত আপোনালোকে বাৰ্তালাপ কৰাৰ কাৰণে সুবিধা পায়, কাৰণ তেখেতে সকলোৰ লগত মিলিব পৰা সহজ সৰল তেনেকুৱা তেখেত ব্যক্তি। তো ইয়াৰ কাৰণে এই কথাবিলাক অকল শুনাবৰ কাৰণে আপোনালোকক মাতিছে সেইটো নহয়, আপোনালোকৰ পৰাও আমি শুনিব লাগিব। তেতিয়া পৰৱৰ্তী সময়ত আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আৰু নতুন নতুন কোনটো শিতানত আৰু আঁচনি যুগুতি হ'ব লাগে, প্ৰস্তুত কৰিব লাগে, আমাৰ শিক্ষা ক্ষেত্ৰত আৰু কেনেকুৱা আঁচনি যদি আমি লওঁ, শিক্ষাৰ পৰিৱেশটো আৰু যাতে উন্নতি হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বেছি সুবিধাজনক গুণগত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যাতে আৰু সুবিধা হয়, আন্তঃগাঁথনি, ৰাস্তা ঘাট, খেতি বাতি, দং বান, সেইটো দিশত আৰু কেনেকুৱা ধৰণৰ আৰু পৰৱৰ্তী কালত আঁচনিটো কোনটো শিতানত আৰু ল'লে ভাল, এইবোৰ কথা বহুত আলোচনা বিলোচনা কৰিবলগীয়া কথা আছে। যিয়ে নহওক, আজি এটা অঞ্চল যদি উন্নয়ন সাধন হ'ব লাগে, তেতিয়াহ'লে এটা ৰাজনৈতিক যিটো সুস্থতা বুলি যিটো কয়, পলিটিকেল ষ্টেবিলিটি, ইয়াৰ শান্তি সম্প্ৰীতি সমন্বয়, যিটো অঞ্চলত শান্তি সম্প্ৰীতি নাথাকে, ৰাজনৈতিক সুস্থতা নাথাকে, সেই তেনেকুৱা অঞ্চলবিলাকত উন্নয়ন কৰাটো যথেষ্ট বাধা, যথেষ্ট অসুবিধা হয়। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অঞ্চলত যিটো শান্তি বিৰাজ হৈছে, আমাৰ মাজত যিটো সমন্বয় পুনৰ গঢ়ি উঠিছে, আমাৰ মাজত যিটো একতা আহিছে, ইয়াৰ কাৰণে এনেকুৱা ধৰণৰ আঁচনি
আজি কাউন্সিল চৰকাৰে আজি দাঙি ধৰিব পাৰিছে। অসম চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিবিলাকক সুন্দৰভাৱে ৰাইজৰ ওচৰত এইটো মানে বিলাবৰ কাৰণে এটা সুবিধা হৈছে। ভাৰত চৰকাৰৰ যিখিনি আঁচনি, সেই আঁচনিবিলাকেও যিহেতু কাউন্সিল অঞ্চল বুলি কাউন্সিলৰ দ্বাৰাই ইয়াত আপোনালোকৰ তাত অন্তৰ্ভুক্ত হয়, তো এই গোটেই কথাটো যে ইয়াৰ শান্তি সম্প্ৰীতি সমন্বয় অহাৰ কাৰণে আৰু এটা ৰাজনৈতিক সুস্থতা অহাৰ কাৰণে আজি এইবোৰ উন্নয়ন হিতাধিকাৰীৰ বিভিন্ন আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আজি সম্ভৱ হৈছে। তো ইয়াৰ কাৰণে অনাগত দিনত তেখেতৰ যিটো এটা ভিজন, উদ্দেশ্য, যিটো এটা পৰিকল্পনা প্ৰমোদ বড়ো ডাঙৰীয়াৰ, অকল এই যিখিনি আঁচনি ৰূপায়ণৰ কথা, যিখিনি আঁচনি আজি যুগুতোৱাইছে, অকল সেইটোৱে নহয়, বহুতো হিতাধৰ শিক্ষা দীক্ষা আন্তঃগাঁথনি অৰ্থনৈতিক উন্নয়ন তেখেতৰ মনত চৰকাৰ হিচাপে আৰু বহুতো নতুন আঁচনি কৰাৰ কাৰণে তেখেতৰ মনত আছে। তেখেতৰ বক্তব্যৰ দ্বাৰা আমি শুনিবলৈ পাম। তো এই আৰু যিখিনি উন্নয়ন হ'বলগীয়া, যিখিনি আৰু কৰণীয় কাম, সেই কৰণীয় সেই উন্নয়নবিলাক কৰাৰ কাৰণে তেখেতৰ হাতটো আমি সদায় মজবুত কৰিব লাগিব, যাহাতে এই শান্তি সম্প্ৰীতি উন্নয়ন এইটো যাহাতে ধাৰাবাহিকভাৱে আমি এই অঞ্চলত যাহাতে আমি পাব পাৰোঁ। এইখিনি কথাকে কৈ পেলাই পুনৰ আপোনালোকক শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইয়াত সামৰিছোঁ। ধন্যবাদ। আমাৰ অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমাৰ মাজত ভাষণ ৰাখিবলৈ মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ BTRৰ সন্মানীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক মই ৰাইজক উদ্দেশ্যি ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। খুলুমবাই, নমস্কাৰ। ভালে আছেনে চবে? বহুত গৰম লাগিছে নেকি? উপায় নাই আৰু ন। গাঁৱত এতিয়া আমাৰ আম কঁঠাল খোৱাৰ দিন আহিছে, আমতি। আপোনালোক সকলোলৈ মই অম্বুবাচী আৰু আমতিৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই সভাত উপস্থিত হৈছে অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, আমাৰ সকলোৰে জ্যেষ্ঠ চন্দন ব্ৰহ্ম ডাঙৰীয়া। আজিৰ এই সভাত উপস্থিত হৈছে আমাৰ তামোলপুৰ সমষ্টিৰ বিধায়ক, আমাৰ এজন যুৱ নেতা জলেন দৈমাৰী ডাঙৰীয়া। আজিৰ সভাত উপস্থিত হৈছে তামোলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া। আমাৰ এই সভাত উপস্থিত আছে গড়েশ্বৰ সমষ্টিৰ আমাৰ MCLA পবিত্ৰ বড়ো ডাঙৰীয়া। আজি আমাৰ এই সভাত উপস্থিত আছে আমাৰ গড়েশ্বৰ মিউনিচিপালিটিৰ চেয়াৰমেন কৃষ্ণদাস স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ TCLCC চেয়াৰমেন ৰমেন বড়ো ডাঙৰীয়া, আমাৰ PNRD ডিপাৰ্টমেণ্টৰ বিষয়াসকল আৰু আজিৰ সভাত উপস্থিত আমাৰ বিভিন্ন দায়িত্বত থকা আমাৰ শ্ৰদ্ধা আৰু মৰমৰ ব্যক্তিসকল, মোৰ আগৰ ফালে বহা আমাৰ গড়েশ্বৰ অঞ্চলৰ দাদাসকল, বাইদেউসকল, ভাইসকল, ভনীসকল, আপোনালোক সকলোলৈ মই নমস্কাৰ জনাইছোঁ। আজি এই গড়েশ্বৰৰ বেঙনাহাটীত যি এটা হিতাধিকাৰী সভা বা বেনিফিচিয়াৰী সভা আমন্ত্ৰণ কৰা হৈছে, এই সভাত উপস্থিত হোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এই হিতাধিকাৰী সভা বিশেষভাৱে গুৰুত্ব আছে, কাৰণ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে আমাৰ কাউন্সিল চৰকাৰে যোৱা চাৰিটা বছৰত বহুতখিনি আঁচনি আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে, প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ কাৰণে
বিভিন্ন আঁচনি দিয়া হৈছে এই কেন্দ্ৰ চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি আৰু কাউন্সিলৰ আঁচনি সঠিকভাৱে ৰূপায়ণ হোৱাটো চৰকাৰে বিচাৰে আমি দিল্লীত একেলগে চৰকাৰ কৰি আছো দিছপুৰত আমি একেলগে চৰকাৰ কৰি আছো আৰু কাউন্সিলতো আমাৰ চৰকাৰ চলি আছে আৰু এই তিনিটা স্তৰৰ চৰকাৰ যেটো ট্ৰিপল ইঞ্জিন বুলি কোৱা হয় তাত যি আঁচনিবিলাক ৰাইজক দিয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰীৰ ভাল ভাল আঁচনি আছে কৃষকসকলৰ কাৰণে PM কিষাণ আছে যিসকলে শ্ৰম কৰি খোৱা ইসকলৰ কাৰণে ই শ্ৰম আছে আজি আয়ুষ্মান আছে বিভিন্ন আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হ'লেহে আমাৰ প্ৰত্যেকটো পৰিয়াল যাক ইংলিছত কোৱা হয় লাষ্ট মেন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বা লাষ্ট মাইল ডেভেলপমেণ্ট য'ত ৰাস্তা ঘাট হোৱা নাই এই অঞ্চলৰ উন্নয়ন সেইটো বাস্তৱত ৰূপায়ণ হ'ব আৰু বাস্তৱত ৰূপায়ণ হ'লেহে যেনেকৈ আমি দেশখনৰ অৰ্থনীতি উন্নয়ন বিচাৰিছোঁ সামাজিক স্থিৰতা বিচাৰিছোঁ আমি আমাৰ অঞ্চলত শৈক্ষিক উন্নয়নটো আমি বিচাৰিছোঁ আমাৰ বিভিন্নজনে সংস্থাপন পোৱাটো বিচাৰিছোঁ এইসকল লাহে লাহে সংস্থাপন পাব 1% মানুহে শিক্ষিত যুৱ যুৱতীসকলে চৰকাৰী চাকৰি পাব কিন্তু এই নাম্বাৰটো এই সংখ্যাটো বহুত কম হ'ব কিন্তু বেচৰকাৰী যিবিলাক কাম হয় যে চৰকাৰী চাকৰি নোহোৱাকৈ যিটো সংস্থাপন হয় এটো লাখ লাখ কৰোৰ হয় আৰু সেই কাৰণে আজি গ্ৰাম্য অঞ্চলতে হওক বা এই অঞ্চলতে হওক আমি যিবিলাকে বসবাস কৰোঁ যুগে যুগে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ আমাৰ বাইদেউসকলে এটা সময়ত কাপোৰ বনাইছিলে বিহু হল আহিলে গামোচা দিবলৈ পিন্ধিবলৈ মেখেলা দখনা আৰণাই এইবিলাক বনাইছিলে কিন্তু আজিকালি এটো কমাৰ্চিয়েলি বিক্ৰী কৰিবলৈ এইবিলাক বনোৱা হয় সেই কাৰণে আমি বুৱনী শিপিনীসকলক টাৰ্গেট কৰি হেণ্ডলুম মিছন আঁচনি লৈছোঁ এই হেণ্ডলুম মিছনটো বাস্তৱত ৰূপায়ণ হৈছে নে নাই আজি এটো আপোনালোকৰ লগত আমি জানিব লাগিব আমাৰ যিসকলে ক্ষুদ্ৰ খেতিয়ক হয় যাৰ মাটি নাই 1 বিঘা 2 বিঘা মাটি আছে বা কাৰবা মাটিয়ে নাই সেই সকলৰ কাৰণে আমি ছাগলী পালনৰ আঁচনি দিছোঁ ইতিমধ্যে 1000তকৈ বেছি আমাৰ বিভিন্ন পৰিয়ালক ছাগলী পালনৰ আঁচনি দিছোঁ কাৰণ ছাগলী মাংসৰ দাম আমাৰ অসমত বা বড়োলেণ্ডত কমি যোৱা নাই বাঢ়ি গৈ আছে আমাৰ বাইদেউসকলে বড়োই হওক অসমীয়াই হওক শৰণীয়াই হওক ৰাজবংশী হওক সবে ছাগলী পালন কৰিব জানে কিন্তু এটা দুটা ছাগলী সবৰ ঘৰত থাকে পৰিয়ালটো যদি ছাগলী পালন কৰি অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগে কমসে কম 20-30টা ছাগলী উৎপাদন কৰিব লাগিব তেতিয়াহে পৰিয়ালৰ নিমখ তেলৰ পৰা কাপোৰ কানি কিনা সব খৰচটো পাব আমাৰ মানুহবিলাক গাহৰি পালন কৰে আমি পিক মিছন কৰিছোঁ এই পিক মিছনৰ দ্বাৰা গাহৰি পালনটো আমি অৰ্থনীতি উন্নয়নৰ ফালে লৈ যাব বিচাৰিছোঁ আমাৰ বাইদেউসকলে আমাৰ মাসকলে গাহৰি পালন কৰিব জানে 2-3টা 4টা লৈকে গাহৰিৰ কোনো টেনচন নাই কিন্তু এটা পৰিয়াল অৰ্থনীতি আগুৱাই যাব কাৰণে বছৰি 12টাৰ পৰা 20টা গাহৰি পালন কৰিব লাগিব তেতিয়া তেখেতক ট্ৰেনিং দিব লাগিব চৰকাৰে অৰ্থনৈতিক সহায় কৰিব লাগিব এই কাৰণে পিক মিছন বনোৱা হৈছে আমাৰ তেনেকুৱা কৰি বিভিন্ন আঁচনিবিলাক হাতত লোৱা হৈছে এই আঁচনিবিলাক আমি বাস্তৱত ৰূপায়ণ হোৱাটো বিচাৰোঁ বড়োলেণ্ড অঞ্চলত এটা সময়ত অশান্তি হৈ আছিল জাতি জনগোষ্ঠীৰ মাজত সম্বন্ধই নাছিলে আমি ভয়কে জীৱন কটাব লগা হৈছিল আগত যিটো চৰকাৰ আছিল 17 বছৰীয়া চৰকাৰ এই সময়ত বহুত অঞ্চলত শান্তি নাছিলে তাৰ আগতো অশান্তি আছিল প্ৰায় 30-40 বছৰ আমাৰ মানুহবিলাক অশান্তিৰ পৰিৱেশেদি জীৱন যাপন কৰাব লগা হৈছিল গৰেছৰ বজাৰত আহিবই কিছুমানে ভয় কৰিছিল গাঁৱত ৰাস্তাবিলাকত আহা যোৱা কৰাত বহুতে ভয় কৰিছিল কিন্তু আজি এই 4-4টা বছৰত আপোনালোকে দেখিছে ইয়াত কোনো হিংসা নাই ইয়াত কাকো কিডনেপ কৰা নাই কাকো ধন দাবী কৰা নাই ব্যৱসায়ী হওক যিয়ে নহওক কিয় এটা শান্তিৰ পৰিৱেশত জীৱন যাপন কৰিব পাৰিছে আৰু যেতিয়া অশান্তি হয় আৰ্মি পুলিচ আহে হিংসা হয় তেতিয়া মহিলাসকল শিশুসকল সবচে বেছি কষ্ট পাব লগা হয়
আমাৰ চৰকাৰ গঠন কৰাত 1 নম্বৰ প্ৰত্যাহ্বান আছিলে যে সেইটো আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু আজি বড়োলেণ্ডত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ মিলি 100% শান্তি প্ৰতিষ্ঠা কৰাত আমি সফল হৈছো আগত বিপিএফৰ দিনত তেখেতসকলক ৰাইজে সুযোগ দিছিলে 2005 চনত চৰকাৰ বনালে 5 বছৰত শান্তি আনিব নোৱাৰিলে 2010 চনত চৰকাৰ বনালে 10 বছৰত শান্তি আনিব নোৱাৰিলে 2015 চনত চৰকাৰ বনালে 15 বছৰত শান্তি আনিব নোৱাৰিলে কাৰণ এই নোৱাৰাৰ কাৰণটো বেলেগ নহয় তেখেতসকলৰ মুৰব্বী যিজনক হাগ্ৰামা মহিলাৰী বুলি কোৱা হয় সেই ব্যক্তিজনে বা আমাৰ এই লোকেল ইএমকে কক বা কোনবাকে কক তেখেতসকলে শান্তিৰ প্ৰতি তেখেতসকলৰ কোনো চিন্তাধাৰা নাছিলে ৰাইজক নিৰাপত্তা লাগে হিংসা বৰ্জিত এটা পৰিৱেশ লাগে এই কথাবিলাক তেখেতসকলৰ মনত নাছিলে কাৰণ তেখেতসকলৰ সমাজৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে এই দায়বদ্ধতা নাছিলে আৰু আমি কিয় এই কামবিলাক কৰিবলৈ পাৰিছো কাৰণ স্কুলত পঢ়া অৱস্থাৰ পৰাই যি হিংসা আমি দেখিছো এই হিংসাৰ কাৰণে বহুত ল'ৰা ছোৱালী মেধাবী হলেও ডক্টৰ ইঞ্জিনিয়াৰ আইএছ অফিচাৰ হ'ব পৰা নাছিলে বহুত মানুহে খেতি কৰিব জানে ভালকে খেতি কৰিব পৰা নাছিলে আমাৰ এটা সময়ত হালংবাৰীৰ পৰা ফুলকবি বান্ধাকবি বিলাক ভাৰতৰ বিভিন্ন ঠাইলৈ ইয়াৰ পৰা সাপ্লাই হৈছিলে কিন্তু সেই সময়ত যদি শান্তি থাকিলেহেঁতেন সেই খেতিয়কসকলে আজি বিশ্ব বিখ্যাত হ'ব পাৰিলে হ'লহেঁতেন এই পৰিৱেশবিলাক তেখেতসকলে চিন্তা কৰিব পৰা নাছিলে তো সেই কাৰণে আজি আমি চৰকাৰত বহি প্ৰথম কাম কৰিলো শান্তি আৰু নিৰাপত্তা দ্বিতীয় কাম কি কৰিলো ইফালে আগৰ চৰকাৰৰ ভুল নীতি দমন নীতি আনফিলেদি কিছুমান লিডাৰ বিলাকে বড়োলেণ্ডত বড়ো অনাবৰৰ ৰাজনীতি আৰম্ভ কৰিছিলে আমি মানৱ জাতি হওঁ প্ৰথমতে মানুহ হওঁ আমি কোনবা হিন্দু ধৰ্মীয় হওঁ কোনবা খ্ৰীষ্টান কোনবা ইছলাম কিন্তু আমি সবে মানুহ হওঁ আমি একেলগে বসবাস কৰোঁ যিটো নেকি কো এক্সিষ্টেন্স বুলি কোৱা হয় সহবাসস্থান আমি গড়েশ্বৰত বড়ো খৰণীয়া ৰাজবংশী বঙালী মুছলমান মাইনৰিটি আজি ইয়াত হিন্দী ভাষীও আছে কোচ ৰাজবংশীৰ পৰা আদি কৰি বিভিন্ন জনগোষ্ঠী আমি একেলগে বসবাস কৰিছো একেলগে বজাৰত গৈছে আমাৰ ল'ৰা ছোৱালী একেলগে গড়েশ্বৰ হায়াৰ ছেকেণ্ডাৰী গড়েশ্বৰ কলেজত পঢ়িছে কিন্তু তাত কিছুমানে বড়ো অনাবড়ো ৰাজনীতি কৰিব বিচাৰে এই ৰাজনীতিটো 4 বছৰত সম্পূৰ্ণভাৱে শেষ কৰা হ'ল ইয়াত আৰু আজি বড়ো অনাবড়ো ৰাজনীতি নাই আমি বিচাৰিছো বড়ো মাও শান্তিত থাকিব লাগিব অসমীয়া মাও শান্তিত থাকিব লাগিব সেই কাৰণে আজি এই 4 বছৰত আপোনালোকে দেখিছে দুৰ্গা পূজাৰ পৰা লৈ পেলাই ইয়াত হোলীৰ পৰা লৈ পেলাই শিৱৰাত্ৰিৰ পৰা লৈ পেলাই ৰাগ পূজাৰ পৰা লৈ পেলাই বিহুৰ পৰা লৈ ঈদ খ্ৰীষ্টমাছ সব বহুত সুন্দৰকৈ উদযাপন হৈছে ইয়াত ৰাম কথাও মানুহ শুনিবলৈ আহিছে ভগৱত পাঠ কৰাটো মানুহবিলাক দিনে নিশে কাম কৰিব পাৰিছে আগতে ভয়কে বিহু পালন কৰিব পৰা নাছিলে আজিকালি ৰাতি 12টা বজালৈকে ভালকে বিহু পালন কৰিব পাৰিছে এটা সুস্থিৰ সমাজ সুস্থ সমাজ যিটো বিচাৰিছিলো আমি লাহে লাহে এই সুস্থ সমাজটো আমি পাবলৈ সক্ষম হৈছো তো সেই কাৰণে শ্ৰদ্ধা ৰাইজ ৰাজনীতি কৰিবলৈ বহুত মানুহ আহিব যাব এমএলএ মন্ত্ৰী বহুত আহিব যাব কিন্তু সমাজক ভাল পোৱা জাতিটোক ভাল পোৱা নিজৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী মা দেউতা সকলক মৰম কৰিব পৰা সাহস থকা ৰাজনীতি কৰিব লাগিব আৰু সেই কাৰণে আজি আমি চৰকাৰ আহাৰ পিছত 1000তকৈ বেছি মন্দিৰ বিলাকত আমি আলাৰী চৰাং থানচালি বিলাকত আলাৰী চৰাং আঁচনি দিছো অহা এমাহৰ ভিতৰত আৰু 800 বিভিন্ন মন্দিৰ থানচালি বিলাকত আমি আৰু 2 লাখ টকা দিবলৈ গৈ আছো আমি যেনেকে কমিটমেন্ট দিছিলো 10,000 সেলফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হ'ল আৰু অহা এমাহৰ ভিতৰত 10,000 সেলফ হেল্প গ্ৰুপক বিভিন্ন টেন হাউচৰ বস্তু দিয়া হ'ব যিবিলাক লিষ্ট কৰা অলৰেডি হৈছে আৰু এই টেন হাউচৰ কিবা বস্তু লাগে এইটুক মক সেলফ হেল্প গ্ৰুপ বিলাকে কৈছে গাঁৱত মিটিং হ'বলৈ বহিব চেয়াৰ নাই বিয়া হলে ভাত বনাবলৈ টেন হাউচৰ পৰা বস্তু আনিলে দুখীয়া মানুহ পইচা দিব লাগে গতিকে সেলফ হেল্প গ্ৰুপ বিলাকক
আমি 10 হাউচৰ বস্তু দিব ওলাইছোঁ যাতে গাঁৱৰ এই সৰু সৰু সমস্যাটো নিজে নিজে সমাধান কৰিব পাৰে আমি যোৱা কেইদিনমান আগত আমাৰ পশু চকী জীৱিকা সখীসকলৰ বৰমাত এটা ডাঙৰ মিটিং হৈছিল আমি কৈছোঁ যে পশু চকী জীৱিকা চকী আমাৰ বেংক চকী এই সকলে গাঁৱত থাকি আমাৰ দৰিদ্ৰ আমাৰ দুখীয়া বাইদেউসকলৰ লগত কাম কৰি অৰ্থনীতিভাৱে আগুৱাই আনিব লাগে লাখপতি বাইদেউ লাখপতি দিদি কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি লাখপতি দিদি আৰু হিটো আমি বড়োলেণ্ডত লাখপতি বাইদেউ আৰু লাখপতি আবু বনাইছোঁ 1,33,000 আমাৰ আবুসকল আমাৰ বাইদেউসকলক আমি সিলেকশ্যন কৰিছোঁ আৰু 10,000ত এই বছৰ আমি কমপ্লিট কৰিব বিচাৰিছোঁ 4,000ৰ ছাগলী পালনৰ কাৰণে ঘৰ বনোৱা গাহৰি পালনৰ ঘৰ বনোৱা গুলু পালনৰ ঘৰ বনোৱা হৈ গ'ল তাত MG এনৰেগাৰো পইচা দিছোঁ তাত আমাৰ বড়োলেণ্ড চৰকাৰৰো আমি পইচা দিছোঁ আৰু 5 বছৰৰ টাৰ্গেট ৰাখিছোঁ 5 বছৰৰ ভিতৰত 1,33,000 বাইদেউসকলক লাখপতি বনোৱাটো আমাৰ চৰকাৰৰ এটা টাৰ্গেট সেইকাৰণে সেই বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আমি গাঁৱত পইচা যি উপাৰ্জন কৰোঁ আগতে এজনে উপাৰ্জন কৰে 4জনে খায় এজনে উপাৰ্জন কৰি 4জনে খালে পৰিয়ালটো আগবাঢ়ি যাব নোৱাৰিব আজি সেল্ফ হেল্প গ্ৰুপ কোঅপাৰেটিভ সোসাইটি বিভিন্ন আঁচনিবিলাক কিয় আনিছে কেন্দ্ৰীয় চৰকাৰে যাতে ঘৰত 2-3জন মানুহে উপাৰ্জন কৰিব পাৰে ঘৰত যদি ছাগলী পালন কৰে তাত পুৰুষজন চাব লাগে বুলি কথা নাই বাইদেউ চাব পাৰে ঘৰত যদি কিবা এটা কাম কৰে হিটো সবে চাব পাৰা যোৱা বছৰৰ পৰা আমি মহিলাসকলক ট্ৰেক্টৰ দিয়া আৰম্ভ কৰিছোঁ আগতে ট্ৰেক্টৰ মহিলাসকলে চলাব নোৱাৰে চিৰাঙৰ ফালে ডাঙৰ ট্ৰেক্টৰটোক মহিলাসকলে চলায় কিন্তু এতিয়া নতুন ট্ৰেক্টৰ ওলাইছে 2 বিঘা 3 বিঘা মাটি ঘৰৰ মালিকজনে কম মাটি কাৰণে বাহিৰত কাম কৰিবলৈ গ'ল বাইদেউজনীয়ে 3 বিঘা মাটি গৰুহালটো নাইয়ে ট্ৰেক্টৰো নাই কেনেকৈ চলাব আমি সেই কাৰণে অহা বছৰৰ পৰা আমি 500কে দিবা আৰম্ভ কৰিম এই বছৰো আমি 100টা ৰাখিছোঁ যোৱা বছৰ 100টা তাৰ আগত 100টা আমি ট্ৰেক্টৰ দিছোঁ যি ট্ৰেক্টৰটো বাইদেউসকলে টানি ফুৰিব পাৰে সৰু ট্ৰেক্টৰ কিন্তু মহিলা ট্ৰেক্টৰৰ যেটো মহিলাৰ মেচিন ইটো এটা এডভান্টেজ আছে ট্ৰেক্টৰটো দেখাত সৰু 3-4 বিঘা মাটি আৰামছে খেতি কৰিব পাৰে কিন্তু সেই ট্ৰেক্টৰখন 6টা কাম কৰিব পাৰে এটা ট্ৰেক্টৰতে পানীও দিব পাৰে এই ট্ৰেক্টৰেদি ঔষধো দিব পাৰে 6টা কাম কৰিব পাৰে এখন সৰু ট্ৰেক্টৰেদি ইটো মহিলাসকলৰ ট্ৰেক্টৰ চিৰাং বিজনী আপোনালোকে ইউটিউব বিলাকত হোৱাটছআপ বিলাকত মানুহবিলাকে দি থাকে আপোনালোকে চালে গম পাব আমি বিচাৰিছোঁ 30-40 বছৰ এটা হিংসা জৰ্জৰিত অঞ্চল এই সময়ত মানুহে স্কুল কলেজ পঢ়া পাতি উন্নয়নৰ কথা পাতিব পৰা নাছিলে খালি নিৰাপত্তাৰ কথা পাতিছে এতিয়া শান্তি আহিছে যেতিয়া আমাৰ সময় নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষখন বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব যদি বড়োলেণ্ডৰ মানুহবিলাকে হাতত হাত সাবতি বহি থাকে আমি বড়ো অসমীয়া বুলি কাজিয়া কৰি থাকো হিন্দু মুছলমান বুলি কাজিয়া কৰি থাকো এজনে আনজনক যদি সহায় নকৰোঁ আমি পিছ পৰি যাম আৰু আমাৰ মানুহবিলাক যায় গুজৰাট হাৰিয়ানাত যাই পেলাই হাজিৰা কৰিব লগা হ'ব আমি সেই কাৰণে যি মহিলাসকলে বাহিৰত কাম কৰি আছে এই মহিলাসকলৰ কাৰণে আঁচনি আনিছোঁ এই সকলে যদি কোনবা এন্টাৰপ্ৰেনাৰ হ'ব বিচাৰে চাহ দোকান দিব বিচাৰে কিবা দিব বিচাৰে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি আঁচনি আনিছোঁ যোৱা 4 বছৰত প্ৰায় 27,000 বাইদেউসকলক 5,000 কৰি টকা দিয়া হ'ল ক্ষুদ্ৰ ব্যৱসায়বিলাকত যোৱা 27 বছৰত যোৱা 4 বছৰত প্ৰায় 27,000 ছাত্ৰ ছাত্ৰীক 5,000 কৰি টকা দিয়া হ'ল এইটো জ্ঞান চৰাং বিথাংকিৰ আণ্ডাৰত আৰু যোৱা 4 বছৰত প্ৰায় 300 ল'ৰা ছোৱালীক বিনামূলীয়া ইঞ্জিনিয়াৰিং কোচিং কৰা হ'ল 200 ল'ৰা ছোৱালীক মেডিকেলৰ কাৰণে কোচিং কৰা হ'ল 300 ল'ৰা ছোৱালীক UPSC IS IPSৰ কাৰণে দিল্লীত কোচিং কৰা হ'ল আৰু 200 ল'ৰা ছোৱালীক গুৱাহাটীত ACSৰ কাৰণে কোচিং কৰিবলৈ পঠোৱা হ'ল আমি বিচাৰিছোঁ সবে সমানে আগবাঢ়ি যাব লাগে তেতিয়াহে সমাজখনত সুস্থিৰতা আহিব আজিৰ সময়ত আমি বিচাৰিছোঁ বড়োলেণ্ড অঞ্চলত সমমৰ্যাদা সম অধিকাৰ পাব লাগিব আমি স্বাধীনতা পোৱাটো 78 বছৰ হ'ল এই 78 বছৰত এতিয়াও তেনেকা বহুত মানুহ আছে যাৰ মাটিৰ বাৰী সমস্যা সমাধান হোৱা নাই
ৰাজনীতি কৰিবলৈ বহুত সময় পায়, এজনে আনজনক গালি পাৰিবলৈ বহুত সময় পায়। এই স্বাধীনতাৰ ৭৮ বছৰত কিমান মন্ত্ৰী MLA আহিল গ'ল, আমাৰ মাটিবিলাক সমস্যাটো সমাধান কৰিব নোৱাৰিলে। আজি বড়োলেণ্ডত আমি দায়িত্ব লোৱাৰ পিছত ৪ বছৰত এতিয়ালৈকে ৩,২৩,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল। আগত BPFৰ চৰকাৰৰ দিনত ১৭ বছৰত মাত্ৰ ১৬০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছিল। কিমান? ১৬০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছিল। আৰু আমি মাত্ৰ ৪ বছৰত ৩,২৩,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। গড়েশ্বৰত এই বাগান বস্তি এই এৰিয়াবিলাকত নিস্পি খেৰাজ বুলি এটা মাটি আছে, তেখেতসকলে ঘূৰি আছে, মাটিৰ অধিকাৰ পোৱা নাই। এই জুলাই মাহৰ ২০ তাৰিখৰ ভিতৰত এই বাগান বস্তি এৰিয়াবিলাকত যিসকলে মাটি বাৰী পোৱা নাই, এই মাটিৰ সমস্যাটো আমি সমাধান কৰিবলৈ গৈ আছোঁ, যাতে চিৰস্থায়ীভাৱে তেখেতসকলৰ মাটিৰ সমস্যা সমাধান হৈ যায়। জুলাই মাহৰ ২০ তাৰিখৰ ভিতৰত ৪৭,০০০ ভূমিহীন পৰিয়ালক আমি ভূমিবান কৰিবলৈ গৈ আছোঁ, ভূমি দিবলৈ গৈ আছোঁ। ৪৭,০০০ পৰিয়াল প্ৰথম পৰ্যায়ত যিসকল PGR VGRত আছে, যিসকল খাজ মাটিত আছে, যোনে নেকি ৬০ বছৰ ৫০ বছৰ বসবাস কৰিলে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই, সেই পৰিয়ালবিলাকক জুলাই মাহৰ ২০ তাৰিখৰ ভিতৰতে আমি মাটিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ। ক্ষুদ্ৰ চাহ ব্যৱসায়ী ৯,০০০ চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ মানে আমাৰ যিসকল উৎপাদন কৰে সেই সকলকো আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। আপোনালোকে এতিয়া মণ্ডল অফিচত যাই পেলাই মাটিৰ কাম কৰিব নালাগে। ১ বছৰ আগত বৈশুমতি 1.0 হৈছে আৰু এতিয়া বৈশুমতি 2.0 হৈছে, য'ত আপোনালোকৰ মাটিৰ নামজাৰি ট্ৰেন্সফাৰ সব কামে আপোনালোকে অনলাইন যোগেদি নিজৰ মোবাইলত কৰিব পাৰিব। আগৰ BPF চৰকাৰৰ দিনত মাটি ৰেজিষ্টাৰ কৰিব লাগিলে মাটিৰ দামটো যদি ১ লাখ হয় আপুনি ৭৫,০০০ দিব লগা হৈছিলে। মাটিৰ দামটো যদি ৫ লাখ হয় আপুনি ৪-৩ লাখ দি পেলাই মাটি ৰেজিষ্টাৰ কৰিব লগা হৈছিলে। আমাৰ চৰকাৰ অহাৰ পিছত এতিয়া আপুনি যদি ৫ লাখত মাটি কিনে, সেই মাটিটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে ৪-৩ লাখ টকা দিব নালাগে, মাত্ৰ ১,০০০ টকা দিলে আপোনাৰ মাটিটো ৰেজিষ্টাৰ হৈ যাব। আজি সবৰ ৰাইজৰ কাৰণে সহজভাৱে চলাৰ কাৰণে আমি এই কাম কৰিছোঁ। গড়েশ্বৰ সমষ্টিত আগতো EM হৈ গ'ল ২-৩বাৰ, কিন্তু গড়েশ্বৰৰ বহুত কামবিলাক কৰিব নোৱাৰিলে। গড়েশ্বৰ কলেজখনক উন্নতিকৰণ কৰা, ইয়াত ছায়েন্স ষ্ট্ৰীম আনাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি আছোঁ। গড়েশ্বৰ কলেজত কেইবা কোটি টকা দিয়া হ'ল, যাতে গড়েশ্বৰ কলেজখন আৰু অধিক আমাৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা দিব পৰা যায়, এই ব্যৱস্থাটো আমি চিন্তা কৰি পেলাই আজি গড়েশ্বৰ সমষ্টিৰ এটা কথা ক'ব বিচাৰিছোঁ। ১৭ বছৰত গড়েশ্বৰ সমষ্টিত ৭২৯টা ঘৰ দিছিলে BPFৰ সময়ত। কিমান? ৭২৯টা ১৭ বছৰত। আমাৰ সময়ত কিমান হ'ল? ৪ বছৰত ৬,৫৫৮টা ঘৰ দিয়া হ'ল। ৬,৫৫৮খন ঘৰ ইতিমধ্যে দিয়া হৈ গ'ল। গতিকে আজি তেখেতসকলৰ লগত আমাৰ লগত কোনো কাৰণত তুলনা নহয়। তেখেতসকলৰ সময়ত ১৭ বছৰত ২৫ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছিলে, আৰু আজি এই ৪ বছৰত ১৫০ কিলোমিটাৰতকৈ অধিক ৰাস্তা গড়েশ্বৰ অঞ্চলত নিৰ্মাণ কৰা হৈ গ'ল। অহা ১ মাহৰ ভিতৰত ভোগপুৰৰ ২ কিলোমিটাৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। গুৰমুৰ ৰাস্তাও চেংচন হৈ গ'ল। এই ৰাস্তাৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে। আজি সকলো মানুহে বিচাৰিছে যে গড়েশ্বৰৰ অন্তৰ্গাঁথনি হ'ব লাগে। ইতিমধ্যে ১ কোটি টকাৰ গড়েশ্বৰত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ অফিচটো আমি চেংচন কৰি দিলোঁ কাউন্সিলৰ চৰকাৰৰ পৰা। ৫০ লাখ টকাৰ শিক্ষক ভৱন এটা গড়েশ্বৰক চেংচন কৰা হৈ গ'ল। এই কাম আৰম্ভ হ'ব। কাউৰুবাহা মেডিকেলত ইতিমধ্যে ৩ কোটিৰ মেডিকেল নিৰ্মাণ কৰা হ'ল। কাউৰুবাহা বৰঘুলিত ৫ কোটি টকাৰ ষ্টেডিয়াম নিৰ্মাণ হৈ আছে, আৰু অহা ফাইনেন্সিয়েল ইয়াৰত গড়েশ্বৰতো ৫ কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে। আজি আপোনালোকে দেখিছে প্ৰথমবাৰৰ কাৰণে আমাৰ চৰকাৰ অহাৰ পিছত যোৱা ২-৩টা বছৰত 99ৰ চাকৰি পাইছে মানুহে, ১ টকাও পইচা দিব লগা হোৱা নাই। 6 মান্থেৰে ৰেগুলাৰ হৈছে, 8 আনা পইচাও দিব লগা হোৱা নাই। যিমানখিনি চাকৰি পাইছে ৭-৮ হাজাৰ
আজি শিক্ষক আৰু বিভিন্ন চাকৰি পাইছে, কোনো আঠানা পইচা দিব লগা হোৱা নাই। সিদিনা ওদালগুৰিত আমি প্ৰায় 1400 হাইস্কুল আৰু কলেজৰ শিক্ষকৰ নিযুক্তি দিলোঁ। এই 1400 শিক্ষকবিলাকে মেৰিট বেচিছত কম্পিউটাৰত নিজৰ নাম ওলাইছে। এই নামটো চাই পেলাই শিক্ষকসকলকে দায়িত্ব দিছোঁ, আমি যি স্কুলত যাবলৈ বিচাৰে আপুনি স্কুলটো চিলেক্ট কৰি দিয়ক আৰু এপইণ্টমেণ্টটো ওলাই লৈ যাওক। তেনেকুৱা ট্ৰেন্সপাৰেণ্ট স্বচ্ছতাৰে চাকৰি কতো হোৱা নাই আজি ভাৰতবৰ্ষৰ, এইটো চবে কৈছে। গতিকে আমাৰ কমিটমেণ্ট, মই নিজে যিহেতু দুখীয়া ঘৰৰ পৰা আহিছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক মা দেউতাই গৰু ছাগলী বিক্ৰী কৰি মাটি বন্ধক থৈ পঢ়াই, বহুত কষ্ট কৰি পইচা বিচাৰি পেলাই পঢ়াই, সেই সকলৰ পৰা ঘুষ লৈ চাকৰি দিয়াটো মহাপাপ। আৰু আগৰ চৰকাৰৰ দিনত কণ্ট্ৰেকচুৱেল চাকৰিটোকো ঘুষ লোৱা হৈছিলে। আমাৰ চৰকাৰৰ দিনত ৰেগুলাৰ চাকৰিটো আঠানা পইচাও ঘুষ লোৱা নাই। আজি গড়েশ্বৰ সমষ্টিটো নাই বুলি 100টা ল'ৰা ছোৱালীয়ে যিটো ডিগ্ৰী আৰু কলেজত ইয়াত চাকৰি পাইছে। বহুত মানুহে, মই চিনি পোৱা মানুহ যোৱা 5 বছৰ 10 বছৰ হাতত চাৰ্টিফিকেট লৈ ঘূৰি আছিলে, সেইসকলে সিদিনা চাকৰি পাই গ'ল। তেখেতসকলে ভাবিছিলে আমি কোনোদিন পইচা নিদিলে চাকৰি নাপাম, কিন্তু যেতিয়া চাকৰিটি পাইছে মোক মেছেজ কৰিছে যে আপুনি মানে ভগৱানৰ নিচিনা আমাক সহায় কৰিছে। মই কৈছোঁ কোনো ভগৱানৰ নিচিনা সহায় কৰা নাই। আপুনি যিহেতু কষ্ট কৰি পঢ়িছে, MA পাছ কৰিছে, দৰিদ্ৰ পৰিয়ালৰ পৰা এই চাকৰি পোৱাটো আপুনি যোগ্য আৰু ইয়াৰ কাৰণে এই চাকৰিটো পাইছে। তো শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সময়ত মই সেইটোকে ক'ব বিচাৰিছোঁ যে সকলো মানুহে যাতে সম মৰ্যাদা সম উন্নয়নটো আগবাঢ়ে, এই কথাটো লৈ পেলাই আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে বিচাৰিছে যে আয়ুষ্মান কাৰ্ড চবে পাব লাগে, ৰেচন কাৰ্ড চবে পাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে এই ৰেচন কাৰ্ডটো আয়ুষ্মান কাৰ্ডৰ লগত জড়িত কৰা হৈছে, য'ত বেমাৰ আজাৰ হ'লে 5 লাখ টকাৰ সুবিধা পাব। গতিকে আমি বড়োলেণ্ড চৰকাৰে এই ৰেচন কাৰ্ডটো যাতে চবৰ হাতে হাতে থাকে, ইয়াৰ কাৰণে আজি পবিত্ৰ বড়ো ডাঙৰীয়া, TCLCC চেয়াৰমেন আমাৰ ৰমেন বড়ো ডাঙৰীয়া, আমাৰ চৰকাৰী মানুহবিলাক কোৱা হৈছে গড়েশ্বৰ সমষ্টিত যাতে এজনো ব্যক্তি ৰৈ নাযায় যাৰ হাতত ৰেচন কাৰ্ড নাই। এই কামখিনি কৰিবলৈ ইতিমধ্যে তেখেতসকলে আগবাঢ়ি আহিছে। আমাৰ ৰেচন কাৰ্ডৰ পিছতে অৰুণোদয়, অসমৰ বিভিন্ন জাগাত অৰুণোদয়ৰ কাম চলি আছে। আমাৰ তাতো এই জুলাই মাহৰ পৰা এই কেইদিনমানৰ পৰা অৰুণোদয়ৰ মিটিং আৰম্ভ হ'ব। এইবাৰ আমাৰ প্ৰায় 59,000 তামোলপুৰ জিলাত আমি অৰুণোদয় পাবলৈ সক্ষম হৈছোঁ। গড়েশ্বৰ সমষ্টিত যোৱা এইবাৰ গড়েশ্বৰটো নতুনকৈ আমাৰ আপোনালোকে এটা MLA সমষ্টি পাবলৈ সক্ষম হৈছে। গড়েশ্বৰত আগৰ পৰাই এটা কি আছে, সাব ডিভিজনৰ দাবী আছে। আমাৰ কৃষ্ণ দাস স্বৰ্গীয়াৰী দা ইয়াত বহি আছে আৰু বহুত মানুহ, তেখেতসকলে যোৱা 10-15 বছৰৰ পৰা অফিচে ঘূৰি আছে। মন্ত্ৰী MLA যিমান আহে চবকে লগ কৰিছে, গড়েশ্বৰত এটা সাব ডিভিজন হ'ব লাগে। গড়েশ্বৰ বহুত পুৰণি টাউন হয়, এই গড়েশ্বৰ বহুত পুৰণি টাউন আৰু সেই গড়েশ্বৰ অঞ্চলটো উন্নয়ন কৰাটো আমাৰ চবৰে দায়িত্ব। তো সেইকাৰণে গড়েশ্বৰ গড়েশ্বৰ চাৰ্কলটো আজি তামোলপুৰ জিলাৰ অন্তৰ্গত এই গড়েশ্বৰত আমি কিমান 32,700 অৰুণোদয় পাবলৈ গৈ আছে। ইয়াত আমি বিচাৰিম যে যোগ্য ব্যক্তিজনে যাহাতে পায়। যোৱাবাৰ কোনোবাই ভাবিলে যে কোনোবা মেম্বাৰবিলাকে নিজৰ ঘৰৰ মানুহ দিছে, কোনোবা নোহোৱা মানুহে নাই, তাৰো নাম আহিছে, বেংকত যাই পইচাটো এনে ফাঁচি আছে। এই কাৰণে এইবাৰ আমি কৰিছোঁ যে প্ৰত্যেকটো চুপাত, প্ৰত্যেকটো গাঁৱত গাঁও সভা হ'ব লাগিব। আৰু আমাৰ বাইদেউসকলক, মাসকলক চবকে মই অনুৰোধ কৰিছোঁ, যেতিয়া গাঁও সভাৰ এনাউন্স হয় চবেই আপোনালোকে গাঁও সভাত যাব আৰু নিজৰ ফৰ্মটো ফিল আপ কৰি দিব। ইয়াত ৰাজনীতিৰ কথা নাই, ইয়াত ৰাজনীতিৰ কথা নাই। কোনোবা দিনত যাই বেলেগ ৰাজনীতিৰ কথা ক'ব, ৰাতি যাই বেলেগ ৰাজনীতিৰ কথা ক'ব। ইয়াত ৰাজনীতিৰ কথা নাই। যিমান দুখীয়া মানুহ আছে যোনে যোগ্য চবেই অৰুণোদয় পাব লাগিব, এই কথাটো মই বিচাৰিছোঁ। তো সেইকাৰণে আমি অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ বুথ কমিটিৰ যিসকল দায়িত্বত আছে তেখেতসকলে স্বচ্ছতাৰে যাহাতে কাম কৰে, ইয়াৰ কাৰণে বিভিন্ন ট্ৰেইনিঙো দিয়া হৈছে। অংগনবাড়ীৰ চাকৰি হৈ গ'ল আৰু কিছুমানে চাকৰি পাবলৈ গৈ আছে। এই ক্ষেত্ৰতো যাহাতে স্বচ্ছতা হয় আমি সেইটোৱে বিচাৰিছোঁ। এই কাৰণে মই নিজে মনিটৰিং কৰি আছোঁ। এতিয়া গড়েশ্বৰত আমাৰ এটাই কাম ৰৈ আছে, কোনো দাবী নকৰাকৈ গড়েশ্বৰে সমষ্টি পাই গ'ল। গড়েশ্বৰৰ নামত দাবী নকৰাকৈ এটা সমষ্টি পাই গ'ল।
এতিয়া গড়েশ্বৰত এটাই কাম বাকী আছে গড়েশ্বৰ যেনেকৈ তামোলপুৰত আন্দোলন নকৰাকে তামোলপুৰত দাবী দাবা নকৰাকে জিলা হৈ গ'ল আমি বিচাৰিম যে গড়েশ্বৰৰ এটা সময়ত সাব ডিভিজন হৈ যাব লাগে তেতিয়া ইয়াৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগবাঢ়িব ইতিমধ্যে পুথিমাৰীত আমাৰ দলংঘাটৰ দলংখন নিৰ্মাণ হৈ আছে তামোলপুৰ জিলা হেডকোৱাৰ্টাৰ যোগাযোগ কৰাৰ কাৰণে এই বালাবাৰী ফালে আৰু এটা দলঙৰ কাৰণে আমি প্ৰস্তাৱ দিছো এই কামখিনি অতি শীঘ্ৰে হ'ব গতিকে আপোনালোকৰ আজি মই এই গৰম বতৰত আৰু বেছি দীঘলীয়া ক'ব বিচৰা নাই গড়েশ্বৰৰ প্ৰতি মোৰ নিজৰো দায়িত্ব আছে মই যেতিয়া ছাত্ৰ সংগঠন কৰি আছিলোঁ কামৰূপ জিলাৰ সভাপতি আছিলোঁ এই সময়ত গড়েশ্বৰত সদায় আহি আছিলোঁ গড়েশ্বৰৰ লগত মোৰ এটা কি বহুত দিনীয়া এটা সম্পৰ্ক আছে ইয়াৰ প্ৰত্যেকজন ব্যক্তিক মই চিনি পাওঁ চিল্কি জাৰৰ পৰা বামুণ জাৰলৈকে যিমানখিনি গাঁও আছে আমাৰ পূবে হওক পশ্চিমে হওক উত্তৰে হওক দক্ষিণে হওক সব গাঁৱকে মই চিনি পাওঁ সেইকাৰণে অনাগত দিনত আকৌ গাঁৱে গাঁৱে ঘূৰিবলৈ আহিম মই ৰাইজক অনুৰোধ কৰিছোঁ 2020 চনত আপোনালোকে মৰম দিয়াৰ কাৰণে 2020 চনত আপোনালোকে বিশ্বাসত লোৱাৰ কাৰণে আপোনালোকৰ ভাই হিচাপে আপোনালোকৰ পুত্ৰ হিচাপে আমি আজি বড়োলেণ্ডত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ গড়েশ্বৰত শান্তি আগতে আহিছিলে কোকৰাঝাৰ চিৰাং ফালে শান্তি পিছত আহিছে কিন্তু আজি বড়োলেণ্ডৰ 5টা ডিস্ট্ৰিক্ট 10টা সাব ডিভিজন 40টা সমষ্টি আৰু 445টা ভিচিডিচিত 420টা ভিচিডিচিত সবতো সমানে শান্তি আহিছে গতিকে আজি বড়োলেণ্ডৰ শান্তি আনাত গড়েশ্বৰ সমষ্টিৰ প্ৰত্যেকটো ভোটাৰ প্ৰত্যেকটো ৰাইজৰ অৱদান আছে ইয়াৰ কাৰণে আজি মই আপোনালোকক ধন্যবাদ জনাবলৈ আহিছোঁ পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ পিছত আকৌ লগ পাম ঈশ্বৰে ভগৱানে আল্লাহ আপোনালোকক ভালে ৰাখক সেইটোকে প্ৰাৰ্থনা কৰি মই বক্তব্য সামৰিবলৈ গৈ আছোঁ বয়बो असमिया बुजि खायैखाय आङो सम लागोन होननानै बर' बुङाखै नाथाय नोंथांमोना जोबोद गरम गलम बोथोरावबो फैनानै बाहागो लाफैदों जोङो नैबे समा हारि दानायनि सम मोनसे समाव जों सोमावसारबाय थैनांगौ थैबाय जिउ होनांगौ होबाय नैबे समा हारि दानायनि सम दा बे समाव सोरबा सोरबा गाज्रि गाज्रि बाथ्रा बुंनानै बानसावलाबायो मानगोनां रायजो राजा नोंथांमोन जोङो रायजोखौ थगायनो थाखाय रायजोखौ माबा मोनसे नङै खोथा बुंनानै राजखान्थि खालामनो फैयाखै जोंनि आइ आफा रायजो राजाखौ अननानै थांनाय 25-30 बोसोराव जोंबो सोमावसारनायाव बाहागो लादों आंबो लादों पबित्र बर' बिथाङाबो लादों बेयाव सन्दीप बसुमतारीबो लादों बुरुन रामसियारि जेसेबां मानसि दङ बयबो सोमावसारनायनिफ्राय फैनाय आरो जोंहा रायजोखौ थगायनो हानाय जोंनि आइ आफा रायजो राजाखौ नंखाय बाथ्रा बुंनो हानाय बिख्लो गैया साहस गैया आरो जों मालाबाबो बेखौ मावनाय नङा रायजोफोर पर्बत जरायाव हा सेनाय मा सेनायनि बाथ्रा बुंनानै भिडिअ हगारबाय थादों आं नोंथांमोननो सिब हिसाबै बुंनो नागिरदों पर्बत जराव रावबो बिदा फंबायनिबो आधा गथाबो हा सेनाय जायाखै बिथांमोननि हाखौ नागारनानैसो इन्डास्ट्रिनि मेपखौ बानायनाय जादों बेखौ सोरबा जोंनि अपोजिशननि मानसिफ्रा बानसावलाबायबाय थादों रायजो राजा नोंथांमोन बे 4 बोसोराव जों जेसेबां हायो जोंनि माहारिखौ सिबिनो नाजादों 1955 मायथाइनिफ्राय 85 मायथाइसिम दिल्लीयाव खेराइ मोसाहैनाय बिथांमोनखौ जों बरायदों एनडिएफनि मुंख्लंफोरखौ जोङो अनसुंथाइ होनायनि उनाव थालांनाय बिएलटिनि मुंख्लंफोरनो जों अनसुंथाइ होदों एबसुनि मुंख्लंफोरनो जोङो दायो एबसु सोमावसारनायनि मुंख्लंफोरनो जोङो अनसुंथाइ होदों जिखिनि रिहेबिलिटेसन थालांदों बिथांमोनखौबो होदों केसखौ फोजोबनो थाखाय एनडिएफनिफ्राय जिखिनि केस दङ जोङो नारा नाथा नाजागासिनो दङ हारिनि सोलोंथाइ हारिनि समाजखान्थि हारिनि रांखान्थि मोनफ्रोमबो बिथिंखौ थिग खालामनो थाखाय जों खामानिफोरखौ मावगासिनो दङ दा नंखायनो मानगोनां रायजो राजा नोंथांमोन जेबो साननांगौ गैया जे नैबे समाव जोङो रायजो राजानि खामानि मावनो ओंखारबोदों बड'फाया जेरै बुंदों गेरेमसा हारि दानांगौ सोलोंथाइ रांखान्थि समाजखान्थि हारिमु फारफ्रोमबो बिथिङाव जौगानांगौ गरायस्वर ओनसोला हारिमु बिथिङावबो जौगानाय गेलेमु बिथिङावबो जौगानाय नंखायनो दिनै गरायस्वराव 5 कौटिनि स्टेडियाम जों बानायनो थांगासिनो दङ आरो आं दिनै फोसावबाय गरायस्वर ओनसोलनिफ्राय गोबां जोंहा मेथाइ खनगिरिफोर दङ गरायस्वर ओनसोलनिफ्राय जोंहा गोबां माने सानसुमैफोर दङ गरायस्वर ओनसोलनिफ्राय गेलेगिरिफोर दङ हारिमुआव गुबुन गुबुन माने बिथिङाव जौगासारनाय मानसिफोर दङ बे गासैखौबो नोजोर बोनानै
गरेस्वराव आरो मोनसेबाव गिदिर जोङो 3 कोटी रांनि कालचारेल भवन लुनाय जागोन गरेस्वराव আমাৰ বহুত সাহিত্য সংস্কৃতি খেল ধেমালি সকলো যিকোতে আগবঢ়া আৰু ইয়াত যিসকল আমাৰ জ্যেষ্ঠসকল আছে শিক্ষাবিদ আছে সকলো একত্ৰিত হৈ থাকে গতিকে गरेस्वराव ইতিমধ্যে সুজিত দাসজাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলো কিন্তু অনাগত দিনত অতি শীঘ্ৰে আৰু 3 কোটি টকাৰ সকলো জাতি জনগোষ্ঠীৰ এটা সাংস্কৃতিক ভৱন गरेस्वराव অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব এই কথাটো ঘোষণা কৰি সকলোৱে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলো ধন্যবাদ बे समाव बिटिआरनि मानगोनां गाहाय सार प्रमद बर'निसिम रोजा रोजा साबायखर बावहरबाय এই সময়ত ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰৰ হৈ আপোনালোকক এবাৰ জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ ৰাইজ আমি আজিৰ যি সভা এই সভাখন সমাপ্ত কৰিবলৈ গৈ আছোঁ আজি গতিকে মই আজিৰ সভাত উপস্থিত থকা আমাৰ চিফ মহোদয়ৰ লগতে সন্মানীয় অতিথি বৃন্দক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমূহ আই মাতৃ ৰাইজক আন্তৰিক ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোক আটাইকে এখন্তেক থিয় দিব অনুৰোধ জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সংগীত বাজিব আমাৰ সভাখন যেহেতু আমি শেষ কৰিম গতিকে মই সদৌ শেষত ৰাষ্ট্ৰীয় সংগীত বজাবলৈ মই অনুৰোধ জনাইছোঁ मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे আটাইলৈ ধন্যবাদ যাচিলোঁ আৰু আজিৰ যি সভা এই সভাখন ইমানতে